हेलो गाइस की खबर आपनलोকৰ आशा करू ভালে আছে আৰু মোৰো ভাল আজি আমি তেজপুৰ তো গাইস অগ্নিগড়লৈ যাব ওলাইছো ফুৰিবলৈ চাই থাকক হেকলৈকে ভিডিঅটো তো গাইস এই বাগানটো মোৰ বুলি ভাবিছে নেকি কিন্তু নহয় গাইস চাই থাকক ভিডিঅটো তেতিয়ালৈকে আমাৰ বাগানটো এবাৰ দেখাই দিছো ভালকে গাইস ভিডিওটো বেছি দীঘল নকৰো অলপ ছোট দেখাই দিছো আৰু প্লিজ গাইস চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাৰিব তো চাই থাকক ভিডিওটো কেকলৈকে আৰু গাইস বৰষুণ পৰি আছে আৰু এতিয়া আমি যাম অগ্নিগড় তো চাই থাকক ভিডিওটো আৰু বৰষুণো অকণ পৰি আছে আৰু এইফালে চাওক আন্ধাৰ কৰি দিছে আৰু এইফালে চাওক গাইস জিলেপি কি খাব কোনফালে দি যাওক সেইফালে দিয়ে যাওক আৰু এই সব গাইস দোকানৰ নামিলে ইয়াত বুলি বোলে চিপছ খাব চিপছটো এটো খাম ভোক লাগি গল মোক একোৱে দিয়া নাই খাব কাৰণে আৰু এইফালে গৈ আছো আমি অগ্নিগড় আৰু এইফালে চাওক আহিলো কিন্তু পাহাৰ সাইডে পৰিলে বতৰটো আন্ধাৰ কৰি বৰষুণ দিছে ঘৰ কেনেকে যাম হেয়া চিন্তা যাম আৰু ভিজি আগে গুটাই আৰু গাইস এয়া তেজপুৰ গণেশঘাট আহিলে আপোনালোকে ইয়াত আহিলে পিকনিক খাব পাৰিব এইটো চাইছে মোৰ পিছফালে ফিল্ডটো ইয়াত আপোনালোকে ধুনীয়াকে এনে পুৰা গোটেই চাৰিওফালে গণেশঘাট ঘূৰিব পাৰিব আৰু এইফালে পাহাৰৰ কিনাৰে কিনাৰে আমি গৈ আছো অগ্নিগড় আৰু এইফালে বৰষুণো জোৰকে পৰিব হৈছে নাই দিয়া জোৰকে অকণে পৰিছে বতাহ দি আছে আৰু অকণ বৰষুণো পৰি আছে আপোনালোকে চাইছে কেনেকৈ কলা কৰি দিছে বতৰটো আৰু এইটো মন্দিৰ এটা পালো আৰু সেই আছে পাহাৰৰ ওপৰত ঘৰ সেইটো চাই আছে ওপৰত সেইটো ওপৰতো মানুহ থাকে অ চিৰি আছে আৰু বৰষুণটো এৰিছে তথাপি অকণ পৰি আছে আৰু গাইস আহি পাই গলো সেই বলক গৈখিনি আগতে টিকেট কাটিম তাৰপাছত সোমাই যাম আৰু এয়া চাওক বহুত দূৰৰ পৰা মানুহ আহিছে অগ্নিগড় ফুৰিবলৈ দূৰৰ পৰা আহিছে গাড়ী ডাঙৰ বাছ কাৰ লৈ কিনে আৰু মানুহ চাওক নে ইমান আপ আছে উঠোতে ভৰি চৰি বিষ হৈ আৰু গেটটো চাই নতুনকে বনাইছে আগৰ গেটটো যোনটো নহয় এইফালে নতুনকে কিবা এটা বনাইছে গেটটো আগৰে আছে আগতে টিকেটটো কাটিলো তাৰপিছত ভিতৰলৈ সোমাই যাম তো বলক আৰু আগতেতো 30 টকা কৰিলে এতিয়া জানো কিমান কৰিলে আৰু এয়া গাইস টিকেট আমি কাটিলো আৰু বলক এতিয়া ভিতৰলৈ সোমাই যাম তো গাইস বলক এতিয়া ভিতৰলৈ সোমাই যাম তো গাইস ফাইনেলি এতিয়া সোমালো চাই থাকিব আৰু গোটেই ফুৰিম গোটেই আপোনালোকে চাই থাকিব ভিডিওটো মজা লাগিব বহুত কষ্ট গাইস আপোনালোকক দেখুৱাইছো আমাৰ ভৰি অৱস্থা একদম বেয়া হৈ অগ্নিগড় আহিলে কেমেৰা এলাউ নাই তথাপি মানে মোবাইল দি কৰিব পাৰি এনেকা ডাঙৰ কেমেৰা দি ভিডিও কৰিব মানে নোৱাৰে
আৰু এতিয়া গৈ থাকোঁ ওপৰলৈ, ওপৰৰ পৰা যিকেইটা আছে গোটেইকেইটা দেখাম। আৰু মোৰ এইবাৰ ফাৰ্ষ্ট, মোৰ মানুহজনী ফাৰ্ষ্ট আহিছে অগ্নিগড়। এতিয়া গৈ থাকোঁ, সেইফালে দি আহিলোঁ আমি। ইমান মজা বহুত 2 বছৰ 3 বছৰ হৈ গ'ল অহা নাই। আৰু এইবাৰ এইফালে আগত ওপৰৰ পৰা আহিম। আৰু ওপৰৰ পৰা ব্ৰহ্মপুত্ৰটো ধুনীয়া, মানে ভিউ একদম ধুনীয়া দেখি পায়। তো আগতে ওপৰত গ'লে তাৰপিছত দেখাম, আপোনালোককো ভাল লাগিব। অকণমান ভিজি গ'লোঁ, বৰষুণ পৰি আছিলেতো। সিহঁতে ভাগৰিয়েই গ'লে, অকণমান দূৰ উঠিলে না ভাগৰিয়েই গ'লে। আৰু এইফালে চাওক কিমান তলৰ পৰা আহিলোঁ। ইমান কষ্ট কৰি আহিছোঁ গাইছ, প্লিজ অকমান চাপোন। সিহঁতক ভাগৰ লাগিলে। আৰু এয়া আহি পাই গ'লোঁ একেবাৰে ওপৰত। আৰু ইয়াৰ ওপৰত যাম, এই তাত গৈ যাম ওপৰত। আৰু এতিয়া ইয়াৰ ওপৰত যাম, ইয়াৰ ওপৰত। তাৰ পৰা বোলে আৰু ভাল দেখি পায়। পানী পিয়াহ লাগিলে তো পানী বটল এটা লৈ লওঁ আৰু বোলক ওপৰৰ পৰা আৰু ধুনীয়া দেখি। পানী নাপালোঁ খাবৰ কাৰণে, ঠাণ্ডা লৈ লৈছোঁ। তো আপোনালোকক চব দেখাম অগ্নিগড়ত। আগতে গৈ কিনি ওপৰত যাওঁ, ওপৰৰ পৰা আপোনালোকক দেখাইছোঁ। ওপৰৰ পৰা আৰু মজা দেখিম, বহুত ধুনীয়া দেখি পায়। আৰু এই গাইছ আহি পাই গ'লোঁ ওপৰত। মানুহ ভৰ্তি হৈছে। ওপৰৰ পৰা চাওক ভিউটো কিমান মজা। আৰু এয়া চাওক গাইছ, আগত যেতিয়া ৰজা মহাৰাজাৰ দিনত মানে কেনেকা যুদ্ধ হৈছিলে সেইকেইটা দেখা হৈছে। মা আৰু শিৱ বাবা আপোনাৰ কৃষ্ণ মানে কেনেকা যুদ্ধ হৈছিলে এইকেইটা এবাৰ অগ্নিগড় আহিলে গম পাব। তো গাইছ এবাৰ আহিলে মানে তেজপুৰত সোমাই যাব। ইয়াত চাওক, ইয়াত আৰু এতিয়া এইফালে যাম। গাইছ ওপৰত আৰু এইফালে মানে অগ্নিগড় আহিলে এবাৰ ইয়াত সোমাই যাব অগ্নিগড়। আগৰ যুগৰ মানে যিমান আগৰ যুগৰ কি হৈছিলে সেইকেইটা আপোনালোকে দেখি পাব। আৰু ইয়াত
লিখা আছে ইয়াৰ ভিতৰত নুসুমাব, আইনমতে দণ্ডনীয়। এইটো গন্ধৰ্বৰ বিবাহ, এইটো গন্ধৰ্বৰ বিবাহ হৈছিলে আগতে। আৰু এতিয়া তলত যাম, তাৰপিছত আপোনালোকক দেখাইছোঁ তলত কি আছে। এইকেইটা চাওক গাইজ, তলত সৰু সৰু ভেকুলী মানে বনাই থৈ দিছে, অৰিজিনেল ভেকুলী নিচিনা লাগিছে। আৰু ইয়াত চাওক, তো ভেকুলী। আৰু ইয়াত চাওক গাইজ, মানে বৰষুণ আহিলে ইয়াৰ তলত যদি থাকে তো নিভিজে। চাই চাওক ভেকুলীটো, এয়া পকাৰ বনাইছে। আৰু ইয়াত চাওক কিমান ডাঙৰ লাফু, কেৰাহীত দিলে কেৰাহীয়ে ভাঙি যাব। আৰু তলত যাম, আৰু এইটো ডাঙৰকে গেট বনাইছে এইটো। আৰু আগত যাওঁ, এইফালে কি পাম আপোনালোকে চাই থাকিব। আৰু এইটো ব্ৰিজ, পানী চানী নাই, শুকান ব্ৰিজ দেখোন। সেইটো চাওক গাইজ, ওপৰত কৃষ্ণ ভগৱানে শুই আছে। আৰু বলক এতিয়া আগলৈ যাওঁ। তো গাইজ আগফালে কি আছে দেখাম, তেতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লাইক কৰি দিব। তো বলক দেখাইছোঁ। আৰু ইয়াত চাওক গাইজ, শিৱ বাবা আৰু কোন আছে, এটা শিৱ বাবা নমস্কাৰ কৰিছে। তো গাইজ ভালকে দেখাই দিছোঁ আপোনালোকক। এয়া চাওক গাইজ, শিৱ বাবা আৰু তলত পানী আছে, চাইও ভাল লাগিছে। তো গাইজ ফাইনেলি অগ্নিগড় ফুৰা হৈ গ'ল, আৰু এতিয়া ঘৰলৈ যাম। তো গাইজ আজিলৈ ভিডিঅ'টো ইমানটোৱেই, আৰু লগ পাম নেক্সট ভিডিঅ'ত। বাই বাই।